ভকতব সনারিয় না তুমি হরি নারায়ণ না নারায়ণ নারায়ণ আসবে পরম সৌভাগ্য আসবে পরম সৌভাগ্য কারণ হিসাবে প্রতি নারায়ণ লঘুর অর্থ বিয়ে বিশ্বভ্রমণ চলব নাকি বিয়ে প্রভু কমলেশ্বর এই নিরক্ষী নারদর শত সহস্র গ্রন্থা কৈবক্ষ প্রভু কৈবক্ষ সন্তান লক্ষ্মীকান্ত কমলা যোগী বিদ্যা বন্দে বিশ্ব ভবা ভয়হরণ সর্বলোক কলাই
সকলে একেবাৰে গভীৰ চিন্তাত মগ্ন আমি জানো তাৰ কিবা সম্ভেদ পাওঁ প্ৰভু দেৱকী প্ৰভু এক মহা বিপদৰ সন্মুখীন হৈ আমি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছোঁ দেৱকী প্ৰভু সেইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগে জাননী দি গ'ল প্ৰভু দেৱকী মহাকালে কৈ গ'ল এই পৃথিৱীত কিছুদিনৰ পাছত এক মহাপ্ৰলয় হ'ব এই মহাপ্ৰলয়ত কোনো বস্তু বাচি নাথাকিব কেৱল দৈত্য আৰু অসুৰবিলাকে মূৰ দাঙি উঠিব দেৱকী এই জনাত এইবোৰ সংহাৰ কৰিবলৈ ৰুদ্ৰৰ কিমান সময় হ'ব প্ৰয়োজন বিশ্বক্ৰম আৰু সন্তকটো পালন কৰিবই লাগিব দেৱকী প্ৰভু তুমি কথাষাৰ একেবাৰে পাতলকৈ ভাবিছা তুমি এবাৰ ভালদৰে ভাবিছোৱাচোন সেই ধ্বংস হৈ যোৱা শেষে পুনৰ গ্ৰহ দিয়াটো জানো ইমান সহজ অৱশ্যে তুমি ঠিকেই কৈছে প্ৰভু কিন্তু সেই জনাত এই মহাপ্ৰলয় পৃথিৱীত জানো কোনো বাচি নাথাকিব নহয় দেৱকী মহাকালে কৈ গ'ল কি ক'ব প্ৰভু মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজত জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত কিন্তু জীয়াই থাকিব জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত দেৱকী জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত প্ৰভু আপুনি ঠিকেই কৈছে জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত মহাধাৰ্মিক ৰাজা তেওঁৰ দ্বাৰাই পুনৰেই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব কিন্তু কিন্তু কেনেকৈ দেৱকী চলনা চলনাকাৰী নিশ্চয় চলনা পাৰিব এই কথা মই আগেই জানিব লাগিছিল কিন্তু সেই চলন্ত এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ তথাপিতো প্ৰভু নজনা ভাও ধৰি এই দাসক কৰিছে যেতিয়া অৱশ্যেতো ক'বই লাগিব শুনক প্ৰভু পাৰিব এই মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰি ৰাখিব লাগিব এই কেনেদৰে জীৱ জন্তুবোৰ ৰাখিব লাগিব আৰু সেইবোৰ যাতে ধ্বংস নহয় তাৰ ৰক্ষাৰ ব্যৱস্থা কৰিলেই পুনৰি সৃষ্টি ৰক্ষা কৰিব পাৰিম আমি তাৰেই পৰিকল্পনা কৰি আছো সময়ত ব্যৱহাৰ কৰিব লাগিব মাজে সময়ে এনেদৰে বুদ্ধি ফলাফল দি থাকিবলৈ নহাকৈ নাথাকিব দীনবন্ধু আপোনাৰ লীলাত সদায় সমভাগী হৈ যাব এই দিনৰ লীলা ভাল আপোনাৰ এতিয়া শিৰোগত কৰি সম্পত্তি ব্ৰহ্মণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰগৈ প্ৰস্তুত ভাল ঈশ্বৰ পদ বিষ্ণু সুচিদানন্দ বিগ্ৰহ অনাদিৰ ধীৰ গোবিন্দ সৰ্বকাৰণ সর্বকারণ 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 কারণ সর্বকারণ কারণ বৈকুণ্ঠে ভবনে দেখিল নয়নে দিবনা রায়ন হরি প্রভু চতুর্শরণতে খুনানো যে নজু নজুন করি রাজু নজুন করি
যায়